ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বৃষ্টি আৰু এই বৃষ্টি ধাৰাবাহিকত সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়বোৰ আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি বৃষ্টি ধাৰাবাহিকত সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে দিব্যজ্যোতি দাস আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটী উলুবাৰীত আৰু তেখেতৰ জন্ম হৈছিল 1978 চনত। তেখেতৰ হবি হৈছে এক্টিং। এইবাৰ জানো আমি তেখেতৰ পৰিয়ালত কোন কোন আছে। তেখেতৰ পৰিয়ালত তেখেতৰ মা, দেউতা, এগৰাকী ভনী আৰু এগৰাকী ভাইটি আছে। তেখেতৰ পিতৃৰ নাম হৈছে বিৰাজ মোহন দাস আৰু তেখেতৰ মাতৃৰ নাম হৈছে মালা দাস। তেখেতৰ ভাইটিৰ নাম হৈছে ৰূপম জ্যোতি দাস আৰু যিগৰাকী এগৰাকী অভিনেতা হয়, আৰু তেখেতৰ ভনীৰ নাম হৈছে মনীষা দাস। এইবাৰ জানো আমি তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে কথা পাতিবলৈ গ'লে তেখেতৰ হায়েষ্ট কোৱালিফিকেশ্যন হৈছে তেখেতে আৰ্য কলেজৰ পৰা অৰ্থনীতি বিভাগত MA মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। এইবাৰ আমি কথা পাতি হওক তেখেতে অভিনয় জগতত কেনেকৈ খোজ দিলে। তেখেতে যেতিয়া ক্লাছ 10ত পঢ়ি আছিল, তো ক্লাছ 10ত পঢ়ি থকা সময়তে তেখেতে এখন জনপ্ৰিয় ছবি পিতা পুত্ৰ বুলি সেই ছবিখনত তেখেতে চাইল্ড আৰ্টিষ্ট হিচাপে অভিনয় কৰিছিলে। আৰু তেখেতৰ এনেকুৱা বহুত জনপ্ৰিয় ধাৰাবাহিকো আছে, যিখন আহিনৰ আবেলি এখন বহুত বেছি মানে জনপ্ৰিয়তা অৰ্জন কৰা ধাৰাবাহিক হয়। আৰু তেখেতৰ কেইখনমান ছবি হৈছে বাৰুদ, সৰু বোৱাৰী, কন্যাদান, অন্য এক যাত্ৰা। তেওঁলোকে বিভিন্ন ধৰণৰ তেখেতে ছবিও কৰিছে আৰু তেখেতে এতিয়া ধাৰাবাহিকো কৰিছে। আৰু তেখেতে বৰ্তমান বৃষ্টি ধাৰাবাহিকত সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে আমাক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকৈ অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত পৰিচয় জানি থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যান। ধন্যবাদ।